নমস্কাৰ আজি মানে মই ফেচবুকত এটা ভিডিঅ' চালোঁ ডিগবৈ কি ডা ষ্টাইল নে কি হোটেলখনৰ পৰা মানে এহাল কাপলছক মানে দুহাল কাপলছক মানে পুলিচে ধৰি লৈ গৈছে ইলিগেলি সিহঁতি সেই হোটেলখনত মানে আছে বুলি ধৰি লৈ গৈছে কাৰণ সিহঁতি হেনো বিয়া পতা নহয় আনমেৰিড কাৰণে ধৰি লৈ গৈছে তেতিয়া মানে মোৰ দৃশ্যটো দেখি খুব বেয়া লাগি মানে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ ইয়াৰ ওপৰত সেইটো কাৰণে মানে মই অকণমান বস্তুখিনি চালোঁ চাই মেলি আপোনালোকৰ আগত অকণমান বস্তুখিনি হেৰি কৰিছোঁ চাই ল'ব মানে কথাটো ভালকৈ হেৰি কৰি ল'ব এতিয়া প্ৰথম কথা আহিলে ভাৰতৰ আইনৰ মতে কোনো আনমেৰিড কপলছ হোটেলত থাকিব নোৱাৰে বুলি ভাৰতৰ কোনো আইনত মানে লিখা নাই আপুনি যদি মেজৰ হয় মানে 18 বছৰৰ ওপৰত হয় আপুনি বা আপোনাৰ পাৰ্টনাৰ বা আপুনি ল'ৰা মানুহ হয় যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডজনী 18 বছৰ ওপৰ হ'ল আপোনাৰ 18 বছৰ ওপৰ আপোনালোক বঢ়িয়াকৈ হোটেলত থাকিব পাৰে কোনো পুলিচে আপোনালোকক বাধা দিব নোৱাৰে সেই হোটেলখনে যদি ৰুম দিয়ে আপুনি প্ৰথম হোটেলখনত সুধি ল'ব লাগিব আমি কাপলছ 18 বছৰ ওপৰ হ'ল আমি ভেলিড ID দিব লাগিব আপুনি মানে আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক ড্ৰাইভিং লাইচেন্স হওক দি আপুনি ৰুমটো লৈ থাকিব পাৰে তাত কোনো পুলিচেও বাধা দিব নোৱাৰে আপোনাৰ হোটেলেও কোনো বাধা দিব নোৱাৰে কিন্তু আমাৰ অসমত এটা চিষ্টেম আছে আৰু কি কয় আমি হোটেলখনে নিজে নিদো বুলি কৈ আপোনাক পঠিয়াই দিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ মতে আপোনাক যদি হোটেলখনে নিদো বুলি কৈ পঠিয়াই দিয়ে তেতিয়া আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটটো হোটেলখনে হানি কৰিছে সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ মতে সুপ্ৰিম কোৰ্টে ইয়াৰ পৰা ৰায়দান দি থৈছে গতিকে আপোনালোকে থাকিব পাৰে এতিয়া কথা হ'ল যদি আপোনালোকে তাত থাকে পুলিচে যদি আপোনালোকক মানে ধৰিব যায় আপোনালোকে কি কৰিব কথা সেইটো আপোনাক যদি লোকক যদি ধৰে আপোনালোকে কি কৰিব আপোনালোকে ভেলিড ID মানে আপোনালোকে যি ID দি হোটেলখন বুকিং কৰিছিলে সেই IDটো দেখাই দিব আৰু পুলিচক ক'ব আমি এতিয়া 18 বছৰ ওপৰ হ'ল আমি আমাৰ মতে আমাক ৰাইট টু প্ৰাইভেচি আমাক আৰ্টিকল 21 আমাক মানে দিয়ে ইয়াত থাকিবৰ বাবে আমাক এইটো পাৰ্মিশ্যন দিয়ে আৰ্টিকল 21 মানে আমাৰ প্ৰাইভেচি আমি হোটেলৰ ৰুমৰ ভিতৰত যি কৰো আমাৰ কথা আৰু ফাণ্ডামেণ্টেল ৰাইটৰ মতে আমি যি কৰোঁ সেইটো আমাৰ নিজৰ কথা আমাৰ 18 বছৰ ওপৰ হৈ গ'ল আমি থাকিব পাৰোঁ সেইটো কোনো প্ৰব্লেম নাই পুলিচক আপুনি সেই বুলি কৈ পঠিয়াই দিব পাৰে পুলিচে তাৰ পাছতো যদি কিবা কৰি লেকচাৰ দিয়ে সেইখিনি মই কম কি কৰিব লাগে এতিয়া আহি গ'ল এই টপিকটোৰ ওপৰত মানে 2019 চনত কয়ম্বটুৰ নামৰ এটা জেগা আছে যিটো মাদ্ৰাছত পৰে কয়ম্বটুত মানে লিভিং ৰিলেশ্যনশ্বিপত এটা এপাৰ্টমেণ্টত ল'ৰা ছোৱালী হাল আছিলে কিন্তু সেই ল'ৰা ছোৱালী হাল থাকোঁতে মানে সিহঁতৰ 18 বছৰ ওপৰত তেতিয়া মানে পুলিচে তেওঁলোকক ধৰি লৈ গৈছিলে তেওঁলোকৰ পেৰেণ্টছক মাতি মেলি লেকচাৰ ধৰিছে এনেকুৱা তেতিয়া মানে সিহঁতি কেছ কৰি দিলে তেতিয়া মাদ্ৰাছ হাইকোৰ্টে মানে ক্লিয়াৰলি ষ্টেটমেণ্ট দি দিছে যে আমাৰ ভাৰতবৰ্ষত মানে লিভিং ৰিলেশ্যনশ্বিপটো লিগেল হয় আৰু আপোনালোকে 18 বছৰ ওপৰ হৈ গ'লে হোটেলত থকাটো লিগেল হয় এইটো মাদ্ৰাছ হাইকোৰ্টৰ জাজমেণ্ট ক্লিয়াৰলি দিয়া আছে আৰু 2018 চনত আৰু এটা ষ্টেটমেণ্ট জাজমেণ্ট দিছে এজন কি আছিলে KS পুট্টুস্বামী নামৰ জজজনে দিছে আৰু নাফটে জহৰ নামৰ এজন জাজে জাজমেণ্ট দিছে যে আপোনালোকে 18 বছৰ ওপৰ হৈ গ'লে আপোনালোকে হোটেলত বা এপাৰ্টমেণ্টত ক'ৰবাত আপোনালোকৰ প্ৰাইভেট টাইম কটাব পাৰে তাত কোনো আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে প্ৰথম কথা পুলিচে গৈ আপোনালোকক এৰেষ্ট কৰিব নোৱাৰে আৰু এতিয়া আহিব আপোনালোকে হোটেলখন পুলিচে যদি গৈ আপোনালোকক মানে হাৰেছ কৰে আপোনালোকক যদি সোধা পোছা কৰে আপোনালোকক যদি জেললৈ ক'ৰবালৈ লৈ যোৱা ধমকি দিয়ে মা দেউতাক লগাই দিম কিবা কয় তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে সেই এৰিয়াটো যিটো ডিষ্ট্ৰিক্টৰ SP অফিচ থাকে আপোনালোকে তাত SP তাত কমপ্লেইন কৰিব প্ৰথম পুলিচে যি কয় শুনি ল'ব তাৰপৰা SP তাত কমপ্লেইন কৰিব যাব আৰু SP তাত যদি কমপ্লেইন কৰে আপোনাক যদি বোলে পুলিচ থানাতে কমপ্লেইন কৰিব গৈছোঁ যদি আপোনালোকক কিবা কিবি ব্যৱহাৰ কৰি পঠিয়াই দিয়ে তেতিয়া আপুনি সিহঁতৰ ইমেইল থাকে নহয় অনলাইন যোগে আপুনি কমপ্লেইনটো কৰিব নহ'লে হোটেল এছ'চিয়েশ্যনো আছে হোটেল এছ'চিয়েশ্যনৰ যোগে আপুনি কমপ্লেইন কৰিব পাৰে তাতো কমপ্লেইন কৰিব পাৰে নহ'লে আপুনি বা ল'ৰা ছোৱালী হালে থাকিব তেতিয়া আপুনি কি কৰিব পাৰে নেশ্যনেল কমিশ্যন অফ ওমেন NCW তাত আপুনি কমপ্লেইন কৰিব পাৰে আৰু এতিয়া এইখিনিতে আহি গ'ল আপুনি যদি হোটেলত থাকোঁতে পুলিচে সোমাই আপোনাক ধৰে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ৰাইট টু প্ৰাইভেচি যিটো আৰ্টিকল 21ত আছে সেইটো ভংগ কৰা হ'ব সেইটো মতে আপোনাৰ সেইটো আণ্ডাৰত অহা বস্তু এটা আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট এটা ভংগ কৰা হ'ব আৰু ফাণ্ডামেণ্টেল ৰাইটটো যেতিয়া ভংগ কৰে আপুনি হাইকোৰ্টত কেছ খেলিব পাৰে হাইকোৰ্টত আপুনি এপ্ৰ'চ কৰিব পাৰে গতিকে আপুনি এই কেছটোলৈ হাইকোৰ্টলৈ যাব পাৰে আপুনি সুপ্ৰিম কোৰ্টলৈ যাব পাৰে হাইকোৰ্টলৈ যাবলৈ আমাক কি 223 আৰ্টিকল 223 মতে আপুনি হাইকোৰ্টতো গৈ আৰ্টিকল 226 মতে আপুনি হাইকোৰ্টত গৈ এপ্ৰ'চ কৰিব পাৰে আৰু সুপ্ৰিম কোৰ্ট আৰ্টিকল 32 মতে আপুনি সুপ্ৰিম কোৰ্টৰ এইটো গৈ এপ্ৰ'চ কৰিব পাৰে আৰু এতিয়া আহি গ'ল এইটো হেৰিয়াৰ এবাৰ কি হ'ল এবাৰ এনেকুৱা এটা কাহিনী শুনাম 2015 চনত মানে মুম্বাইত 40 জন
কাপলছ মানে অভাৰ 18 মানে নট আণ্ডাৰ 18 অভাৰ 18 মানে মেজৰ যিবিলাক মেজৰ বুলি কয় 18 বছৰ ওপৰৰ ল'ৰা ছোৱালী মানে হোটেলত আছিলে তেতিয়া পুলিচে ধৰিলে পুলিচে সিহঁতৰ পেৰেণ্টছক মাতিলে তাৰপিছত কি কৰিলে লেকচাৰ চাৰিলে এইটো ভুল আছে কিবা আছে তেতিয়া মানে মুম্বাই হাইকোৰ্টে এটা জাজমেণ্ট দিছিলে যে এনেকৈ কাপলছে 18 বছৰ ওপৰ হ'লে তেওঁলোকৰ মানে ইণ্ডিয়াত এইটো ল নাই যে তেওঁলোক থাকিব নোৱাৰে বুলি কোনো ক'ব নোৱাৰে গতিকে থাকিব পৰাটো লিগেল হয় বুলি তাতো এটা জাজমেণ্ট আছে এতিয়া আহি গ'ল আপোনাক যেতিয়া পুলিচে দিব আপুনি SP অফিচত দিব এইটো হাইকোৰ্টত দিব তাৰপিছত নুশুনা যদি কোনো কাৰো দ্বাৰা যদি কাম নহয় তেতিয়া আপুনি কি কৰিব হাইকোৰ্টলৈ যাব সুপ্ৰিম কোৰ্টলৈ যাব কামটো হ'বই হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ গ'লে আৰু আমাৰ প্ৰাইভেচিটো এটা ফাণ্ডামেণ্টেল ৰাইট এইটো আৰ্টিকল আমাৰ মানে ৰাইট কি কোৱা হয় মানে আৰ্টিকল 21ত যিটো আমাৰ ৰাইট টু প্ৰাইভেচি বুলি কোৱাৰ লগে লগে এইটো এটা ফাণ্ডামেণ্টেল ৰাইট এটা হয় আৰু ফাণ্ডামেণ্টেল ৰাইটটো যদি ভায়লেট কৰে কোনোবাই আমি তেতিয়া ক'ত যাব পাৰোঁ হাইকোৰ্টত যাব পাৰোঁ আমি হাইকোৰ্টত গৈও কমপ্লেইনটো কৰিব পাৰোঁ কিন্তু পুলিচে হোটেলত কিন্তু ৰেড কৰিব পাৰে পুলিচে সেইটো পাৱাৰ আছে ৰেড কৰিব পৰা কিন্তু আপোনালোক 18 বছৰ ওপৰ হ'লে আপোনালোকক কিবা সোধা পোছা কৰিব পাৰে আপোনাক ফটো মাৰিব নোৱাৰে আপোনাক এৰেষ্ট কৰিব নোৱাৰে আপোনালোকক হাৰেছমেণ্ট কোনো কৰিব নোৱাৰে মানে আপোনালোকক কৰিব নোৱাৰে আপোনালোকে এতিয়া মই মোৰ ফালৰ পৰা দুটামান মই ছাজেশ্যন দিম আপোনালোকে কি কৰিলে কি কৰিলে আপোনালোকৰ মানে সুবিধা হ'ব পুলিচৰ লগত পুলিচৰ পৰা বাচিবৰ কাৰণে পটককৈ গতিকে আপুনি যেতিয়া হোটেল ল'ব মানে আপুনি এইটো মন কৰিব যে আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডজনী বয়স 18 বছৰ ওপৰত হোৱাটো আৰু এখন ভাল হোটেলত ভাল মানে এটা ভেলিড আইডি দিব দি আপুনি হোটেলখন বুক কৰিব এখন ভাল হোটেল ল'ব আৰু যদি মানে নিজৰ গাৰ্লফ্ৰেণ্ডজনী ছোৱালীজনীৰ হাতে আপুনি ৰেজিষ্টাৰ বুকত চহীটো মাৰিব ছোৱালীজনী হাতে ল'লে তেতিয়া কি হ'ব নেশ্যনেল কমিশ্যন অফ ওমেন পূৰা এক্টিভ হ'ব লগে লগে আৰু এইখিনি যদি আপোনালোকে এইখিনি দ্বাৰা নহয় আপুনি হিউমেন ৰাইটছ কমিশ্যনতো গৈ এইটো কেছ দিব পাৰে এইটোৰ ওপৰত আপুনি পুলিচৰ এগেইনষ্টত আপুনি মানে ন্যায় বিচাৰিব পাৰে আৰু পুলিচে আপোনাক একো কৰিব নোৱাৰে তাকে ক'লোঁ গতিকে নমস্কাৰ জয় অসম